take a paper and start making me. Every step is major. Try to be focusing, and of course. Hello YouTube guys, মই আজি নতুন ভিডিঅ' লৈ স্বাগতম জনাইছোঁ আপোনালোকক। আজি মই এতিয়া শিমলগুৰিত আৰু শিমলগুৰিলৈ আজি মাছৰ গুদাম ওলাইছোঁ। মাছ আপোনালোকক কেনেকুৱা পদ্ধতিৰে মাছ আপোনালোকক দেখুৱাবলৈ মই আপোনালোকক আৰু মোৰ ভিডিঅ'টি আপোনাক উপভোগ কৰিবলৈ আপোনালোকক আমন্ত্ৰণ জনাইছোঁ। চাওক এতিয়া মাছবিলাক চাওক, এইটো হ'ল পুঠি মাছ দেই, আৰু এইবিলাক বিভিন্ন ধৰণৰ মাছ আছে। আৰু মিছা মাছটো চিনি পায় চবেই, মিছা মাছ ইমান ডাঙৰ ডাঙৰ মাছ আমিতো পালেতো কেঁচাই খাই দিওঁ ন। এই চাওক ইমান ডাঙৰ ডাঙৰ মাছ, শুকান মাছ বুলি কয়। ইয়াত বিভিন্ন ধৰণৰ মাছ আছে। আৰু এইখন মাৰ্কেট আছে শিমলগুৰি মাছ মজিয়াত, এটা বজাৰ তিনিআলি। আৰু আপোনালোকৰ মালিকক চিনাকি কৰি দিম অলপ পাছত। আপোনাৰ পোনপ্ৰথমে আপোনালোকক মাছখিনি দেখুৱাই লওঁ, শুকান মাছখিনি। এইবিলাক হ'ল শুকান মাছ, বিভিন্ন ধৰণৰ মাছ আছে। আৰু চবচে বেষ্ট এইটো হ'ল, এইটো কি মাছ বুলি কয়? এইটো হ'ল বামী মাছ দেই, বামী মাছ। ইমান ডাঙৰ দীঘল মাছ, এইটো খায়ে পোৱা নাই জিন্দগীত। আৰু আপোনালোকক শিদল মাছো দেখাম। শিদল মাছ ইয়াত আছে, টেকেলিত থোৱা টেকেলি মাছ, সেইটোকে কয় শিদল মাছ। এইবিলাক চব বম্বুলা মাছ, বম্বুলা মাছ, শুকান মাছ। আৰু এইজন হ'ল আমাৰ দোষ, আৰু এওঁ দেখুৱাইছে মাছৰ যিবিলাক বিভিন্ন ধৰণৰ মাছ এওঁ চিনি পায়, আমিতো চিনি নাপাওঁ। এওঁ সুধিম এতিয়া মাছবিলাক ক'ত কিমান দাম। বম্বুলা মাছ কিমান ৰেটটো? লৈ যাব কিমান লাগে, মানে কিমান দাম আধা কিলো কিমান লয়? এইটো তোমাৰ আধা কেজি 250 আহক, ইমানখিনি মাজত 250 মাত্ৰ শিমলগুৰি বজাৰত। আৰু বহুত আছে সেইবিলাক। এয়া হ'ল আমাৰ এই যিজন মাছৰ গুদামৰ মালিক। হাই কৈ দিয়ক। আৰু যদি মাছ লাগে এইজনক কণ্টেক্ট কৰি ল'ব, ফোন নম্বৰ দি দিম। শুকান মাছত বিভিন্ন ধৰণৰ শুকান মাছ হওক, ডিম হওক, কণী হওক, চব ইয়াৰ পৰা হ'লচেল যায়। শিমলগুৰি অঞ্চলত ইয়াৰ পৰাই যায় আৰু দেই। আৰু যদি ভাল লাগে কিবা কমেণ্টত ক'ব, মাছ কেনেকৈ লাগে কমেণ্টত ক'ব, আপোনালোকক ভালকৈ বুজাই দিম কোনডোখৰ জেগাত দোকানখন আছে। বাই। You